Hello everyone, welcome to Assamese Medium channel. Guys, আজি আমি এনেকুৱা ভিডিও লৈ আহিছো যত আমি পাঁচটা এনেকুৱা জীৱৰ বিষয়ে আলোচনা কৰিম যি জীৱকেইটা এপিক লেভেলৰ হয়। সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো। সো প্ৰথমতে আছে আমাৰ হাৰ্মিং বাৰ্ড। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধেই হ'ল হাৰ্মিং বাৰ্ড। যদি আমি ইয়াক জুখিবলৈ যাওঁ তেতিয়া ইয়াক প্ৰায় 6 সেন্টিমিটাৰত পাম আৰু ই প্ৰায় 250 কিলোমিটাৰ পাৰ হাৱাৰ বেগেৰে উৰিব পাৰে আৰু ই প্ৰায় 1 সেকেন্ডৰ ভিতৰত 90 বাৰ পাখি মাৰিব পাৰে আৰু এইবিধ চৰাই কিউবাট নামৰ ঠাইত পোৱা যায়। আৰু দ্বিতীয়তে হৈছে উড়ন্ত মাছ বা ফ্লাইং ফিছ। এই মাছবিধৰ পাখি চৰাইৰ দৰে হ'লেও ই উৰিব নোৱাৰে যিহেতু ই পানীৰ পৰা এটি জাপহে মাৰে আৰু ই ইমান জোৰকে জাপ মাৰে যে ই 25-30 গজমান শূন্যতে উপঙি থাকে যাৰ ফলত ই 50 কিলোমিটাৰ পাৰ হাৱাৰ গতিৰে গতি কৰিব পাৰে। আৰু 3 নম্বৰত আছে সুইফট। সুইফট এনেকুৱা এবিধ চৰাই যি চৰাইবিধে প্ৰায় 3 বছৰ ধৰি আকাশতে উৰি থাকে আৰু এই চৰাইবিধ পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী চৰাই বুলি ক'ব পাৰি। এই চৰাইবিধে প্ৰায় 250 কিলোমিটাৰ পাৰ হাৱাৰ বেগেৰে গতি কৰিব পাৰে। আৰু 4 নম্বৰত আছে পাৰ্কুপাইন। আপোনালোক জানেনে যে এবিধ এনেকুৱা মাছ আছে যি মাছক খাই মানুহে আত্মহত্যা কৰিছে। ৰিসেন্টলি কেইবাটাও নিউজ আহিছে আমাৰ জাপানৰ পৰা। সো জাপানিজ বিলাকে বেসিক্যালি এই মাছটো ইউজ কৰে সুসাইড কৰিবলৈ। আৰু ফাইনেল টপিক 5 নম্বৰত আছে আমাৰ এংগেলাৰ ফিছ, যাক আমি বৰশীধাৰী ফিছ বুলি ক'ব পাৰো। বৰশীধাৰী প্ৰায় 900 মিটাৰ সাগৰৰ গভীৰত বাস কৰা এবিধ মাছ যি মাছে বৰশী বায় একচুৱেলি। এইবিধ মাছৰ মূৰৰ আগত এবিধ অংগ থাকে যি অংগক আমি বৰশী নিচিনা দেখিব পাওঁ। এই অংগবিধ ইমানেই আকৰ্ষণীয় যে বাকী সৰু সুৰা মাছবিলাক আকৰ্ষিত হয় তাৰ ওচৰলৈ আহি যায় আৰু সেই ফলতে এংগেলাৰ ফিছে সেই সৰু সুৰা মাছবিলাকক খাই পেলায়। যদি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা নতুন শিকিবলৈ পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাব যাতে সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ ফোনত সবতকৈ প্ৰথমতে আহে। আৰু নৱম আৰু দশম শ্ৰেণীৰ সকলোবোৰ ছাবজেক্টৰ লেচনবিলাকৰ কনচেপ্ট সলিউশ্যন ভিডিঅ'জ পাব ইয়াত। সো পঢ়ি থাকিব। অল দ্য ভেৰি বেষ্ট।